সকলোকে নমস্কাৰ জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত খুব ধুনীয়া এযোৰ মেখেলা চাদৰ লৈ আহিছোঁ। মই ফেব্ৰিক কৰিছোঁ, কেনেকৈ ফেব্ৰিক কৰিলোঁ সেইখিনি আপোনালোকক দেখুৱাবলৈ লৈছোঁ। কাৰণ দেখাত বহুত ধুনীয়া হৈছে, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ মাজতো অলপমান শ্বেয়াৰ কৰি দিলে কাৰোবাৰ নহয় কাৰোবাৰ নিশ্চয় উপকৃত হ'ব বুলিয়ে আজিৰ ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। তেনেহ'লে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। এয়া এযোৰ মই মেহেন্দি কালাৰৰ ধুনীয়া এযোৰ কাপোৰ লৈছোঁ। এই যোৰা কাপোৰতে মই ফেব্ৰিক কৰিম, কিন্তু কেনেকৈ কৰিম আপোনালোকে চাই থাকিলে গম পাব। আৰু এয়া মই ফটোষ্টেট কৰি কিনে লৈছোঁ ফুলখিনি, আপোনালোকে এনেকৈ ল'ব পাৰে। আৰু লগতে লৈছোঁ কাৰ্বন আৰু কাঠ পেঞ্চিল লৈছোঁ। কাৰ্বন আৰু কাঠ পেঞ্চিলৰ সহায়তে এনেকৈ আঁকিম মই, আপোনালোকে চাই থাকিব। এয়া মই কাৰ্বনটো তলত লৈ কাগজখিনি ওপৰত লৈ এনেকৈ ধুনীয়া কৰি পাৰি লৈছোঁ। আৰু চাদৰ মেখেলা যোৰাও ধুনীয়া কৰি মই লৈছোঁ। এনেকৈ আপোনালোকে দেখিছে চাদৰখন প্ৰথমতে কৰিম। এনেকৈ মই ফুলৰ ওপৰে ওপৰে ধুনীয়া কৰি আঁকি যাম। এয়া এফালে আঁকা হৈ গৈছে, ইফালে নেক্সট চাইডে মই আঁকিব লৈছোঁ। সম্পূৰ্ণকৈ আঁকি ল'ম। এয়া দেখিলে আপোনালোকে সম্পূৰ্ণ মোৰ কাপোৰযোৰত আঁকা হৈ গৈছে। এতিয়া মই ফেব্ৰিক কৰিম। কি ৰং লৈছোঁ আপোনালোকে দেখিছে, হালধীয়া, নীলা, ৰঙা, লগতে লৈছোঁ এয়া বগা। আৰু ৰংবিলাক লৈছোঁ মই এটা জিলিকা টাইপটো, আপোনালোকে চাই থাকিব তেতিয়া গম পাব। ইফাল চাইডে মই সম্পূৰ্ণ চাদৰখিনিত মোৰ ফেব্ৰিক কৰা হৈ গৈছে, কিন্তু মই সৰু সৰু বুটাখিনি মোটামুটি মই এইখিনি মোটামুটি 6-7টামান বুটা মই লেচ লগাই দিলোঁ। কাৰণ লেচ লগালে বেছি ধুনীয়া দেখা হ'ব বুলি ভাবিয়ে মই লেচ লগাই দিলোঁ। এয়া দেখিছে আপোনালোকে সম্পূৰ্ণ মানে এফালে হৈ গৈছে। তাৰপিছত সম্পূৰ্ণকৈ আপোনালোকক কাপোৰযোৰ হোৱাৰ পাছত আকৌ দেখি আছোঁ। সম্পূৰ্ণ চাদৰত আঁকা হোৱাৰ পাছতে মই এতিয়া ইয়াত দহি গাঁঠিম, কিন্তু দহিখিনি মই 2টা স্তৰত গাঁঠিম। এয়া মই দহি 2টা স্তৰ গাঁঠাৰ কাৰণে ৰঙাখিনি এনেকৈ দহি বটি লৈছোঁ। তাৰপিছত আপোনালোকে কেনেকৈ দহিটো বটিলোঁ মই সম্পূৰ্ণকৈ দেখুৱাম, কিন্তু এইটো ভিডিঅ'ত নহয়, নেক্সট এটা ভিডিঅ'ত। এয়া আপোনালোকে দেখিছে সম্পূৰ্ণ কাপোৰযোৰা আপোনালোকক মই সম্পূৰ্ণকৈ দেখাই দিলোঁ। চাই থাকক আপোনালোকেও নিজে ঘৰত এনেকৈ এযোৰ কাপোৰ ধুনীয়াকৈ বনাই ল'ব পাৰিব।